নমস্কাৰ বন্ধু বান্ধৱীসকল, মীৰা দেৱী ব্লগলৈ স্বাগতম জনালোঁ। চাওঁতে চাওঁতে দুৰ্গা পূজা আহিল আৰু দুৰ্গা পূজা শেষ হ'ল। আজি শেষৰ দিন ভাচনি, দশমী চাব যাই আছোঁ। এয়া সাধনা ভণ্টি মই যাব ওলাইছোঁ। এতিয়া গৈ থাকোঁ, তাত গৈ লগ পাম আৰু আপোনালোকক। আমি গাড়ীৰ পৰা নামিলোঁ, নামি এতিয়া খোজকাঢ়ি গৈ আছোঁ। নদীৰ ঘাটলৈকে যাম। ন এণ্ট্ৰি মাৰিছে, ৰাস্তাত গাড়ী যাব নিদিয়ে আৰু সকলো মানুহে নাচি নাচি গৈ আছে। মাইনাজনী পুৰা ফূৰ্তিত নাচি আছে। আমিও নানাচা কৰি থকা নাই, আমিও নাচি নাচি গৈ আছোঁ। প্ৰত্যেকটো পূজা কমিটিৰ ভক্তবিলাকে বেলেগ বেলেগ ড্ৰেছ পিন্ধিছে। শাৰী, ৰঙা ব্লাউজ, ফুল লৈছে মূৰত আৰু মেখেলা চাদৰ পিন্ধিছে। মতাবিলাকে গামোচা, ধুতি এনেকৈ পিন্ধিছে আৰু দখনাও পিন্ধিছে কিছুমানে। প্ৰতিটো মণ্ডপৰ মূৰ্তিবিলাক একলগ কৰি লাইন পাতি গোটেই টাউনখনে ঘূৰে লৈ গৈ আছে নদীৰ পাৰলৈকে। বহুত মানুহৰ ভিৰ যদিও ডিচিপ্লিন হিচাপে গৈ আছে আৰু আৰক্ষীৰো কটকটীয়া নিৰাপত্তা আছে। সকলোৱে এনজয় কৰি নাচি নাচি গৈ আছে। ৰাস্তাৰ কাষে কাষে পানী, জুচ ভক্তবিলাকৰ কাৰণে যোগান ধৰিছে। সেইটো ভিডিঅ'ত উঠা নহ'ল। খোজকাঢ়ি খোজকাঢ়ি নাচি নাচি আহোঁতে আহোঁতে ব্ৰহ্মপুত্ৰ নদীৰ ঘাট পালোঁ আৰু নদীৰ ঘাটলৈকেতো যাব নিদিয়ে, আমি ইয়াতে ৰখিলোঁ। নদীটো মেইন ঘাটলৈকে যাব নিদিয়ে, বাঁহেৰে ঘিৰি থৈছে বহু দূৰত আৰু চাৰিওপিনে মানুহে ৰখি আছে মূৰ্তি ভাষা চাবৰ কাৰণে। আমি ইয়াতে ৰখি আছোঁ, যাব নোৱাৰিলোঁ। ইয়াৰ পৰাই দেখালোঁ আপোনালোকক।
আমি কেইটামান মাক বিসৰ্জন দিয়া চালোঁ আৰু লাহে লাহে সন্ধিয়া হৈ গ'ল, ৰাতিয়ে হ'ল, ঘৰতো যাব লাগে। এই বছৰ পূজাখন ভালে ভালে গ'ল আৰু যেন অহা বছৰ মাক এনেধৰণে সেৱা কৰিব পাৰোঁ। আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। থেংক ইউ।